নাপাং লাগুনি বেলা তার বিমেরের বুটাক মাই হ্যাঁ হয় নাকি একদম পানি থাকে একদম তো গাইস বান্দরে মোর একদম পিঠি উঠি গেছি একদম মর্নিং গাইস তো আজি অলপ ৰাতিপুৱা উঠি গেলো নৰ্মেলি মই 7টা-8টা মানত উঠো তো আজি মানে মামাৰ ঠাইত যাম সেই গতিকে অলপ সোনকালে উঠিলো আৰু আমাৰ বাটৰ পৰাই মানে আমাৰ চোতালখন চাকচোন কি ধুনীয়া দেখা হৈছে একদম তো গাইস ইবাগে বউ তো কবাত যাবা অলছি ও নিয়ৰ ইবাগে নিয়ৰ আছে নিয়ৰ ক'ত যা জেঠিতেত যা কি আছে জেঠিতেত হবা ক'ত গছ জেঠিতেৰ পাইকাৰ গুচি আমাৰ মামা ঠাইৰ ঘৰত পাইকাৰ গুচি হাও আকলে জাগাত নেকি এ আকা লাগে যাব পাৰিম ন guys, lagi buat rumah ibu isi, ada lagi begitu seri, moy, lagi mau ikut nior, lagi nior sih, nior. Rasta warna dia guys ya mama saya sokot roki itu 2.4 restoran আছে তো ইয়াতে হেতু লৈ লং নাস্তা লৈ লং অলপ guys নিয়রে কান্দি সেই বল রেলগাড়ি গেল দেখুন ইতে হ্যাঁ আর না হে না দিছি তো গাইজ এতিয়া আমি মামা তো চকৰ পাই মানে অলপ খোজকাঢ়ি যাই আছো মানে ই ৰিক্সাটো বেবাৰী তো আমি গাঁওখন চাম বুলি ভাবিছোঁ ইবাগে ডাঙৰ খাল আছে তো চাই যাই আছো গোটেইকেইটা এনেকৈ ইবাগে নিয়ৰটো একদম এই ট্ৰেইনত পাগলা মানে ই মানে তো গাইজ বৌহঁতে বাইকটাৰ ঘৰ পালাক তো বাইকটাৰ ঘৰক হেৰি যাব লাগে তাৰমানে ইহঁতে যেইটি একটাৰ ঘৰ তো একদম এনেকুৱা এৰা এৰি কৰিব লাগে আমি তাৰমানে তো আমি বেলেগকৈ যাওঁ ইহঁতে বেলেগকৈ যাব দে বাই বাই তো গাই এটা ধুনীয়া পথাৰৰ ৰাস্তাৰে একদম মামাৰ ঘৰত যাই আছোঁ ইবাগে আমাৰ বিকাশ দাবো আছে জেঠিমাহঁতৰ ই অলপ ভিডিঅ' উঠা মানে লাজ কৰে তো সেই গতিকে উঠা নাই তো আৰু এইবিলাক কেন্দু গছ আছে মানে এইবিলাক বহুত বিখ্যাত গাছ মানে মাহঁতে মানে সৰু থাকাতে এইবিলাক খাইছিল তো ময়ো খাম বুলি ভাবিছোঁ কিন্তু মায়ে খাব নালাগে দেখোন কি আৰু চেক লাগে কিবা ঐ ভিতৰৰ বস্তুটোৱে খাই বোলে তো খাই চাম ৰ'ব আপোনালোককো দেখাম তো আৰু আমাৰ মামাহঁতে বাবুহঁতে নিবা আহিছে একদম সেই দুটা গাইজ মামাহঁতৰ বাবুহঁতে নিবা আহিছে মোক মই চিনি নাপাওঁ ধৰিম দিয়ক কোন তো গাইজ মামাহঁতৰ ঘৰ আহি পালোৱে আৰু তো আপোনালোক দেখি আছোঁ আৰু এই দুটা কোনিবা মই চিন্তি নাপাওঁ হ'লে গাইজ ইয়াতে এইবিলাক পাইপৰ কাম কৰি আছে নেকি তো মোক দেখি কিনে মাত দিছে হ'ব পাৰে ছাবস্ক্ৰাইবাৰ হ'ব পাৰে আৰু এইবিলাক মই চিনি নাপাওঁ হ'লে কোনিবা এলা হয় নেকি মই আৰু পাইপৰ কাম কৰি থকা বুলি ভাবিছিলোঁ হ'ব ঐ গাইজ নহয় দিয়ক তো গাইজ বান্দৰে মোৰ একদম পিঠিত উঠি গৈছে একদম এতিয়া যাইছোঁ তো গাইজ এই আমাৰ মামাৰ নামঘৰ পালোঁ ৰাইজৰ নামঘৰ এইটো তো গাইজ এইটো আমাৰ ডাঙৰ বাবু আৰু এইটো সৰু বাবু এইটো অলপ বেছি পুল মানে বান্দৰৰ দৰে এইটো আৰু এইটো সাদা অলপ ডাঙৰ বাবুটো মানে সাদা তো কি কৈছে তো গাইজ ফাইনেলি মামাহঁতৰ ঘৰ পালোঁ একদম তো আপোনালোকক দেখি আছোঁ তো গাইজ মামা ঠাই আহিকে চাহ তাহ খালোঁ একদম তো গাই এতিয়া অলপ আপোনালোক খেতি দেখাম তো মামাহঁতে অলপ খেতি কৰিছে বাবু দেখি দিব ইবাগে কি খেতি ফুলৰ গাছ আছে ইবাগে কপাহৰ গাছ দেয়া এইটো কি বুলি কয় তুলা 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 গাছ এইটো কপাহৰ গাছ এইবিলাক
সৰু হৈ গৈছে এডলা একদম ফুলি আছে লাগি আছে আৰু এইভাগে ৰঙালাও আছে ৰঙালাওডাল ফুলছি অলপ লগা নাই এই তিতকেৰেলা খাইছো খাইছা তই খাই ভাল পা নেকি তুলসী তুলসী আছে এই ডাঙৰ ইফালে একদম বিলাহী আছে ডাঙৰ বিলাহী লাগছে না লগা নাই ইটাকেলে লাগা নাই ইটাকলে লগা নাই মানে ফুলি আছে লাগব আৰু এই বাংনাৰ গাছ বাংনাও আছে অলপ বাংনাৰো খেতি কৰিছে বাংনা আমি খাওঁৱে এই বাংনাও লাগছে বাংনা আছে ন আৰু এইও বাংনা এইটো ইভাগে একডাল বাংনা আছে একদম বাংনা লাগি আছে একদম ফুলি আছে বঢ়িয়াকে এইটো হল মানে এইটো জ্বালায়ে টুকুৰা জ্বালা তো টুকুৰা জ্বালা এইটো খাই দিছো একবাৰ খাব পাৰা না এইবাৰ ৰঙালাও আছে একদম মাটিত বগা ৰঙালাও আছে ইভাগে ফুলি আছে লগা নাই এই সৰু বিলাহীৰ গাছ সৰু বিলাহী আৰু এইভাগে আলু আছিল আলুখিনি তুলি দিলাক মানে এই সৰু আলু যি ভাজি খোৱা আলু তো এই আলুটো আৰু এইভাগে দুটা বাতি তুলিবা আছে মানে বাতি বুলি কয় তুলবা নালাগে এতিয়া আকালে তুলি দেখিয়ে দিছে আপোনালোকক একদম আৰু এইভাগে একদম মূলা আছে এইভাগে এই মূলা আৰু একদম মূলা চূলা খাই কিনে একদম পানী থাকে একদম এই শাক মূলা আৰু এইভাগে নহৰু আছে একদম এই পিঁয়াজ আৰু এইভাগে একদম ক'ত পিঁয়াজ এই পিঁয়াজ আছে গাইজ এইটো ফুল ধৰব আৰু পিঁয়াজৰ ফুলো হ'ব আৰু এইগিলা সৰু সৰু কলি হৈছে ফুলৰ আৰু এইভাগে হৈছে পিঁয়াজ এইটো চিত্ৰতে হৈছি চিটিছলি নেকি আৰু ওলকবি আছে একদম ধুনীয়াকে আৰু এই একদম ফুলকবি আছে সৰু সৰু ফুলকবি ফুলকবি খাইছে না নাই খনাই খনাই ন এই ডাঙৰ এইটো এইটো অলপ ডাঙৰ হৈছে তো গাইজ ইভাগে এটা সৰু খাল আছে মামাতে তো খালটোত মানে পানী চানী নাই এতিয়া শুকাই গ'ল আৰু ইভাগে ঔ পৰি আছে ঔৰ গাছ কৰিছে ওর গাছ আমি এগুলাখান ফেল দিছে নেকি তে আৰু এইভাগে আমাৰ হেৰি আছে অমিতা আছে অমিতা দেখি থাকক আপোনালোক এই অমিতা একদম শিশুৱে ঘৰৰে অমিতা বেছি শিশু 10 ঘৰৰ খোৱা খেতি আৰু হয় আৰু ঘৰৰ খোৱা চব্জি খেতি মানে একদম সান নেৰা একদম খাব পাৰি আৰু এইবিলাক একদম ভাজি খোৱা আলুটো তুলছি মানে মামাই এয়া আলুকেইটা ক'ত থলি কি আলু এই ডাঙৰ আলু তই ক'ত থলি তেৰি তুলছিলি তই দিলি থলি এটাই নেকি হে ক'ত ফেল দিলোঁ নেকি তো এইভাগে একদম আছে আৰু এইভাগে অলপ অলপ খেতি আছে এইভাগে দেখি তো গাইজ এইভাগে একদম পানীলাও আছে বঢ়িয়াকে একদম ফুলি আছে এইভাগে একদম একদম বগৰী গাছ বগৰী গাছো ৰুইছে বাবুই একদম ধুনীয়াকে বগৰী আৰু এই ফলৰ গাছ ভাল লাগে গাইজ এনেকৈ খেতি চেতি কৰিলি আৰু ঘৰৰ খেতি খোৱা হয় এই টেঙাৰ গাছ টেঙাৰ গাছ আছে এইভাগে নেমুৰ গাছ নেমু গাছ লাগব আৰু এইবাৰ ধুনীয়াকে এইটো মানে বেছি আমাৰ ফুলিলে ভৰিছনি এইটোৰ আঠাটো দিব পাম হয় নেকি মানে এটা কি গাছ বুলি কয় কিবা গাছ বড়ো মানুহৰ ঘৰত থাকে যে গাছ কি গাছ মই ঠিক নামটো নাজানো তো যদি জানে লাইক কৰি দিব যদি জানে আপোনালোকে কমেণ্ট কৰিব তো কমেণ্ট কৰা বুলি কয় এইটো এই ধুনীয়া ডাঙৰ হৈছে ধুনীয়া গাছ এইবিলাক একদম এইটো অলপমান বেয়া আৰু চিটাই দিছে বিহাৰো আছে ইয়াতে পালেং ৰোৱা নাই নেকি পালেং চবটো হোৱা নাই এইবাৰ। এইভাগে জ্বালা আছে ধুনীয়া ধুনীয়া জ্বালা একদম ফুলি আছে তো লাগিব আৰু তো গাইজ মামাঠাই একদম খেতি খেতি আপোনালোকক দেখালোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আৰু এতিয়া মামাঠাইৰ গাঁৱত এতিয়া সভা এখন আছে তো সভাখনত যাম ভিডিঅ' চিডিঅ' বনাম তো নেক্সট ভিডিঅ' সভাৰ আহিব তো আপোনালোকে ৱেইট কৰি থাকিব বাই বাই এতিয়াকে বাবু আছে টাটা বাই বাই